ঐ পুতুকণা মুৰুকণ, তহঁতি ইয়াক পুৰা মাৰি আছ যে অকলে অকলে। মোকো দুডখৰমান দে, নহ'লে মুখ লগাই দিম গম পাবি। তাৰপিছত ঘৰত গৈ হাগি থাকিবগৈ লাগিব পুৰা পেনে চেনে। এইখন দোকান লৈ ল ইয়াৰ পৰা, আমি খুৱাই দিম, তই পইচাটো দি দিলে হ'ব। আৰে তহঁতৰ পৰা মই দুডখৰমান বিচাৰিছোঁ, কিনিতো মই খাব পাৰিম। নাই ভেবেলা, আমাৰ পৰা তই খাবলৈ নাপাবি, আমাৰ শেষেই হ'ল। আমাৰ কেইডখৰমান আছে, আমালৈ হ'বগৈ। তই নিজে ঘৰৰ পৰা পইচা আনি খাগে, তই তেতিয়া খাবলৈ পাবি। আমাৰ পৰাতো তই নাই পাবি দেই। তহঁতক মই সদায় খুৱাওঁগৈ, আৰু আজি তহঁতি খাই আছ বুলি মোক সেনেকুৱা কৰিছ। আজি বাৰু মই তহঁতক একোৱে নোখোৱাম আকৌ, তেতিয়াহে গম পাবি আকৌ। আৰে আমি এনেই তোক ধেমালিয়ে কৈছোঁ, খা। আমি বাৰু তোক নিদিম নে ভেবেলা, তোক নিদিলে আমি কাক দিম খাবলৈ। এই চিপছটো খালোঁ বাৰু, কিন্তু আৰু খাওঁ লাগিছে। তহঁতি ইয়াতে ৰ, মই দেউতাক গৈ পিনি আৰু পইচা খুজি আহোঁগৈ। কেইটকামান দি আনি আমি আকৌ গৈ খামগৈ দে চিপছ, অ'কে। আৰে দেউতা শুই আছে যে, উঠক আৰে কাৰ কি হ'ল? শুই থকা মানুহটো উঠাবলৈ আহিছ? এই দেউতা মোক পইচা 20 টকামান দিয়ক। মই পুতুকণা মুনুকণাই গৈ মেলি দোকানত কিবা এটা খাওঁগৈ বুলি ভাবিছোঁ, সেইকাৰণে 20 টকা এটা দিয়ক। আৰে পইচা কি গছত লাগিছে নে? যেতিয়া তেতিয়া ইটো খাওঁগৈ সিটো খাওঁগৈ। 10 টকা আৰু মোৰ আমনি কৰি নাথাকিবি। যা এতিয়া ইয়াৰ পৰা, হ'ব দে মোক। ঐ মুনুকণ, ভেবেলা হ'লে পইচা খুজিবলৈ গৈ মাৰটো খোৱাকৈ নাই ন? মাৰ খালে আমি পলাব লাগিব ইয়াৰ পৰা, নহ'লে আমাকো দিব সিহঁতৰ বাপে। ভাইহঁত পইচা পাই গ'লোঁ, 20 টকা খুজিছিলে, 10 টকা দিলে। এতিয়া আমি দোকানত গৈ খাওঁগৈ বৈ। ঐ ল'ৰাকেইটা, মই বহুত দিন একো নাই খোৱা। তোমালোকে যদি কিবা দিব পাৰা দিয়াচোন মোক খাবলৈ, মোৰ বহুত ভোক লাগিছে। ঐ কি কৰ, বহুত দিন একো নাই খোৱা বুলি কৈছে। আমি চিপছ খাবলৈ অনা 10 টকাটোকে দি দিওঁ নি? অঁ দি দে। চাওক, আমাৰ ওচৰত খাবলৈ একো নাই। আমাৰ ওচৰত এই 10 টকা এটা আমি চিপছ খাবলৈ বুলি আনিছিলোঁ। আপুনি এইটোকে লওক, কিবা এটা গৈ খাবগৈ। তোমালোক বৰ ভাল ল'ৰা দেই। তোমালোকে এই গছ পুলিটো ৰোৱা আৰু ক'ৰবাত ভাল জেগা এডোখৰত গৈ পিনি ৰুই থবাগে, আৰু সদায় গৈ পুলিটো চাবাগে। আমাৰ মানুহজনে এইটো কিহৰ কি পুলি থৈ গ'লো, এইটো পেলাই দিং নে ক'ৰবাত গৈ ৰুই থৈ দিংগে? কেলেনো পেলাই দিব লাগিছে? আমি সেই নৈ কিনাৰতে গৈ ৰুই থৈ দিমগৈ বৈ। কিহৰনো পুলি, কিবা যদি ভাল পুলি উৰাই। অঁ কিবা যদি ফল মূলৰ যদি পুলি হৈ যায়, আমাৰতো ফাইদা হ'ব ন। খাব পাৰিম আমি ডাঙৰ হ'লে। বৌ এতিয়া ইয়াতে ৰুই দিলোঁ আৰু। মানুহটোৱে কৈছিলে সদায় গৈ হেনো পুলিটো ৰোৱাৰ পিছত চাবাগে কৈছিলে। এতিয়া আমি কাইলৈ চাবলৈ আহিম। এতিয়া যাওঁ বৈ, ৰাতি হ'ব এতিয়া নহ'লে। The next day. আবে এইটো পুলি নে কি বে, এদিনতে ইমান ডাঙৰ হৈ গ'ল। আৰু দুদিনমানৰ পাছততো এইটো ডাঙৰ গছেই হৈ যাবচোন, আৰু তাত ফল চল লাগিবচোন। আকৌ কাইলৈ চাবলৈ আহিম। কাইলৈ চামচোন কিমান ডাঙৰনো হয়নো। আকৌ এদিনত যদি ইমান ডাঙৰ হয়, কাইলৈ আকৌ কিমান ডাঙৰ হৈ যাব ভাবচোন। পুতুকণা মুনুকণ, আমাৰ গছ চা ইমান ডাঙৰ হৈ গ'লগে। আমি সেইদিনা ৰুইছিলোঁহে, আজি ইমান ডাঙৰ, ইয়াত চিপো লাগি আছে। আমি এতিয়া পূৰা চিপ খাব পাৰিম। আমি মানুহজনক হ'লে 10 টকাটো চিপ খোৱা বদলি 10 টকা দি দিলোঁ যে, সেইকাৰণে আমাক পুলিটো দি দিলে। আৰু সেই পুলিটোত পূৰা চিপ লাগিছে বে, এতিয়া খাব লাগে পূৰা। খা এতিয়া, যিমান খাবলৈ মন যায় সিমান চিপ খা। নিয়ম 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 নিয়ম।